নমস্কাৰ, মই অনুস্মিতা মজুমদাৰে পাঠ কৰিবলৈ লৈছোঁ এখনি নীলাখামৰ চিঠি। উক্ত নীলাখামৰ চিঠিখনিৰ লেখিকা হৈছে তৃষ্ণা বৰুৱা। মোৰ সপোন, তুমি বাৰু ভালে আছানে? মোৰ গাটো সিমান ভালে নাই অ'। আচলতে মনটো ভালে থাকিলে সকলো ভাল। আমি একেলগে ৰোৱা শেৱালি জুপি এইবেলি নুফুলিল। পাৰ ভঙা বালিচৰত কহুৱাবোৰ হালি জালি বালিতে পোত খালে। শৰতৰ পূৰ্ণিমাৰ ৰাতি জোনবাইজনীক চাবলৈ দৌৰি আহি চোতালৰ মাজ পাওঁতেই কলা মেঘে আঁচল টানিলে। বাৰিষাৰ বৰষুণজাক আগৰ দৰে ভালেই নলগা হ'ল দেখোঁ ন সপোন। তুমি যে নাই ওচৰত একেলগে তিতিবলৈ। আজিকালি শব্দবোৰেও বাট বিচাৰি ফুৰে তোমাৰ নামত এটি কবিতা ৰচিবলৈ। 2 বছৰ হ'ল তুমি চহৰলৈ গুচি যোৱাৰ। এষাৰো মাত নলগালা। সাধাৰণ কথা এটিতেই ইমান বেয়া পালানে? মই মাথো বিয়াখন সোনকালে পতাৰ কথাহে কৈছিলোঁ। বাদ দিয়া সেইবোৰ। শুনাচোন, সেইদিনা জাৰৰ জুইকুৰা বৰ দপদপাই জ্বলিছিল। সেমেকা ৰাতিটোত নিয়ৰৰ টোপালবোৰ তপতপাই চোতালত পৰিছিল। নিয়ৰৰ দলিচাখন যে সেমেকি পৰিছিল। শেৱালি জুপি যে ফুলা নাই সেইবাবেই চাগে। টিউচনৰ পৰা উভতাৰ পথত আমি একেলগে বহি চাহ খোৱা দোকানখনত থকা জীয়ন ককাইদেউৰ পৰা তোমাৰ ঠিকনাটো ল'লোঁ। ক'বলগীয়া বহুত কথাই আছে, কিন্তু একেথোপে কওঁ, আমি একেলগে দেখা সোণাৰু ফুলীয়া সপোনবোৰ সৰি নাইকিয়া নহওঁতেই তুমি এইবেলি বহাগতে আহিবা দেই। আকৌ এজুপি শেৱালি ৰুম। আমাৰ দুয়োৰে চন পৰি যোৱা মৰমৰ কলিজাৰ কোহত আশাৰে ৰৈ থকা হেঁপাহৰ মাটি ধৰাত। ইতি তোমাৰ নীলা। ধন্যবাদ।